আজি স্বাধীনতা মহোৎসৱৰ কাৰণে সূৰ্য নমস্কাৰ সংকল্প মহোৎসৱৰ কাৰণে যি সূৰ্য নমস্কাৰ কৰা হ'ব এই সূৰ্য নমস্কাৰ এটা অভ্যাস তোমালোকক দিয়া হৈছে। মই যি ধৰণে কৰিম তোমালোকে সেই ধৰণে এই ভিডিঅ'টোৰ পৰা চাই সূৰ্য নমস্কাৰ কৰিবা। তোমালোকে সকলোৱে আৰামৰ স্থিতি জানিবা। আৰামৰ স্থিতিৰ পৰা সূৰ্য নমস্কাৰ আহোঁতে 3টা অংগতাল হয়। অংগতালৰে কেনেকুৱা হয়, সূৰ্য নমস্কাৰ স্থিতি 1 বুলি কওঁতে দুইখন ভৰি কঁকা চপাই আনিবা দক্ষৰ নিচিনা আৰু হাতৰ আঙুলিবিলাক মেলি থাকিবা। 2 ভৰি গেউৰাকেইটা চপাই কটাকেইটা চপাই দিবা আৰু 3 নমস্কাৰ। নমস্কাৰটো যি সূৰ্য চক্ৰ বুলি কয় ইয়ালৈ আনিবা। ইয়াৰ পৰা এইটো হ'ল সূৰ্য নমস্কাৰ স্থিতি আৰু ইয়াৰ পৰা আৰম্ভ কৰিলে 1ত নমস্কাৰ খুলি কাষলৈ যাব, 2 ভৰি পতা খুলিব, 3 আৰামৰ স্থিতি হ'ব। এতিয়া এবাৰ সম্পূৰ্ণ মই কৰি দেখুৱাম মন্ত্ৰৰ দৰে তোমালোকে কৰিবা। সূৰ্য নমস্কাৰ স্থিতি 1 2 3 মন্ত্ৰ গাবা সবে। ধৈৰ্য সদা সাবিত্রিমণ্ডল মধ্যবর্তী নারায়ণ শিরসিজাসন শনির্বিষ্টঃ কেউর্বন মকর কুণ্ডলবান কীর্তি হারি হিরণ্ময়ী বপুরিত শঙ্খ চক্র। ওম মিত্রায় নমঃ। 1 2 3 4 5 6 7 8 9 10 এই 10লৈকে এটা সূৰ্য নমস্কাৰ। এতিয়া মই কোনটো অংগতলত কি কৰিব লাগে এবাৰ কৈ দিম। 1 বুলি ক'লে হাত পুৰা চিধাৰলৈ উঠাবা আৰু একদম টানিবা। 2 কওঁতে পিছফালে অকণমান হালি পেলাই সন্মুখত 2 ভৰি পতাৰ কাষত হাতটো লগাবা। 2 3 বাওঁ ভৰি পিছফালে নিবা, আঁঠু মাটিত লাগি থাকিব আৰু 2টা হাত পতাৰ ভৰি সমান হৈ থাকিব। 3 4 সোঁ ভৰি পিছলৈ নিবা আৰু ঢেঁকী নিচিনাকৈ হ'বা এনেকুৱা। 5ত আঁঠু বুকু আৰু কঁকাল মাটিত লাগিব। 5 6 ভৰিটো আগলৈ টানি পিছফালে ঘূৰিবা। 7ত ত্ৰিভুজৰ নিচিনা হ'বা। চুটৰিত বুকুত আৰু লেওৰা মাটিত। 8ত বাওঁ ভৰি আগলৈ আনিবা। 9 সোঁ ভৰি আগলৈ আনিবা আৰু 10ত নমস্কাৰ স্থিতি। এইটো এটা সংখ্যা ধৰিবা। এনেধৰণে তোমালোকে যিমানবাৰ পাৰা সিমানবাৰ সূৰ্য নমস্কাৰ কৰিবা। এই 10টা সূৰ্য নমস্কাৰত এটা অংগতলত এটা সূৰ্য নমস্কাৰ ধৰি যেইটা সূৰ্য নমস্কাৰ কৰা তাৰপিছত শেষত মন্ত্ৰ গাবা। आदित्यस्य नमस्कारम ये कुर्वन्ति दिने दिने आयुर्प्रज्ञा बलम वृजम तेजस्तेषं सजायते। और सूर्य नमस्कार मंत्र तुम्हारे वंदना की किताब पाबा और সেইটো চাই তোমালোকে গাব পাৰিবা। নম